নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এতিয়া ৰাতিপুৱাই উঠি দুয়ে দাঁত ব্ৰাছ কৰি দেখিছে একেবাৰে খঙত ক'বই নোৱাৰে, একেবাৰে সিফালে ঘূৰি দিছে। আজি অকণমান থোটা মোজা এটা লাগিলে ৰাতিপুৱা বিচনাতে, তো এই অকণমান জোকাই মেলি আছোঁ। দেখিছেনে একেবাৰে মুখ চুখ ফুলাই, একেবাৰে কি ক'ব আৰু। ইয়াৰ বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, ভাবিলোঁ আজি ভিডিঅ' দিওঁ। সেইবাবে আজি উঠিয়ে ৰাতিপুৱাই উঠি মোবাইলটো হাতত লৈ ব্ৰাছ কৰি তাকে ভাবি পেলাই ভিডিঅ'কে কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু বহুত দিন হ'ল কাজিয়া পচাল লগা নাই, ভাবিলোঁ অকণমান কাজিয়া পচাল লাগি যদি আৰু অকণমান মুখ চুখ ফুলাই থাকোঁ। এনেকৈ বুলিয়ে কাজিয়াই হৈ আছিলে। এই ব্ৰাছ কৰি দুয়ে কাজিয়া কৰি ইফাল সিফাল কৰি আছোঁ। আৰু এই গৰু পোৱালিটো দেখিছে, আমাৰ একেবাৰে অৱস্থা নাইকিয়া হৈছে ইয়াৰ হয়তো পেলু হৈছে, এক দবাই আনি খুৱাব লাগিব। দেখিছেনে তাৰ একেবাৰে অৱস্থাটো বেয়া হৈ যোৱা যেন হৈছে। আৰু এইফালে আমাৰ ঘৰটো বনাই আছোঁ, যদিও বহুতখিনি কাম বাকী আছে। এতিয়া যেন তেন আৰু পাছফালে চালি চোলা দি পেলাই আছোঁ আৰু আশীৰ্বাদ কৰিব যাতে সোনকালে ঘৰটো বনাই হয়। আৰু এইফালে কাষতে মোৰ ফাৰ্মখন অৱস্থাই নাই, একেবাৰে চাল তাল ফাটি চিটি। ফাৰ্মখনো মেৰামতি কৰিব লাগিব, যিহেতু পোৱালি আনিব লাগিব। আৰু এইজনী মোৰ কণমানি, মোৰ কলিজাজনী একেবাৰে। আৰু এতিয়া যাব লাগে ডিউটি। মই ডিউটি যোৱাৰ আগত তাইৰ লগত অকণমান নেখেলিলে মনটো একদম ভয় দে। সেইকাৰণে তাইকে অকণমান জোকাই মেলি আৰু ডিউটিলৈ ওলাইছোঁ। এইজনী মোৰ কলিজাৰ এফাল, এজনী মোৰ কলিজাৰ একদম কি ক'ব আপোনালোকে। আশীৰ্বাদ কৰিব তাই যাতে সুন্দৰকৈ থাকে, সোনকালে যে ডাঙৰ হয়, সোনকালে যে দৌৰি ফুৰে ঘৰখন। হামি তাইৰ পৰা একেবাৰে হামি আছে, হাঁহিবলৈ কৈ আছোঁ, নেহাঁহে এতিয়া। এনেই আকৌ যেতিয়া ভিডিঅ' নকৰোঁ তেতিয়া আকৌ খিটখিটা হাঁহি থাকে। কলিজা কলিজা পিনে চুমা চুন অকমান চুমা চুন অকমান কুকুৰু আৰু এইফালে মাকে একেবাৰে খং যোৱাই নাই যে, তাইক হাঁহিব নালাগে কৈ একেবাৰে হাঁহিবই দিয়া নাই। কি যে কৰিম আৰু। তো এতিয়া যাবলৈ হ'ল ডিউটি। অকণমান তাইক কোলাতে লোৱা নিচিনাকৈ অকণমান লৈ মেলি আৰু খুৱাই মেলি অকণমান চুমা এটা খাই যাবগৈ লাগিব আৰু। বন্ধু বান্ধৱীসকল, ভিডিঅ' দি থাকিম লাহে ধীৰে। বহুত কিছুমান অসুবিধাত সোমাই আছিলোঁ কাৰণে ভিডিঅ'ৰ প্ৰতি অলপ মনটো কমি গৈছিলে। কিন্তু এইটো এটা নিচা নিচিনাই ন, ভিডিঅ' কৰাটো ভাল লাগে বাবে কৰি যাওঁ। আপোনালোকে আশীৰ্বাদ কৰিব। আৰু এনেকৈ ধেমালি ধুমুলা কৰি পেলাই আৰু এতিয়া যাবলৈ সময় হ'ল, যিহেতু সোনকালে এনেকৈ ধেমালি অকণমান কৰোঁ চবৰ লগতে। তাৰপিছত ডিউটিলৈ ওলালোঁ, এতিয়া যামগৈ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পাৰোঁ। আৰু এতিয়া বৰ্তমান যাওঁগৈ আৰু আকৌ নতুন ভিডিঅ'ত লগ পাম আপোনালোক সকলোকে। যদি ভিডিঅ'টো ভাল পায় আপোনালোকে শ্বেয়াৰ কৰিব, এটা লাইক কৰি দিব, মনটোকে ভাল লাগিব। অন্তত এটা লাইক আহিলেও বহুত ভাল লাগে। আজিলৈ ইমানতে সামৰিলোঁ। বাই সকলোকে।